হাই ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে হোৱাটছএপত যে মেছেজ দিয়ে কোনোবাই মেছেজ দিলে যে মেছেজটো লগতে ডিলিট কৰি দিয়ে, তেতিয়া আপোনালোকে মেছেজটো চাব নোৱাৰে। ইয়াতে স্ক্ৰীনত দেখা পাইছে দিছ মেছেজ ৱাজ ডিলিটেড বুলি আহি যায়। চ' সেই মেছেজটো আপোনালোকে কেনেকৈ চাব পাৰিব, আজি আমি এই ভিডিঅ'টোত সেইটোৰ বিষয় লৈ আলোচনা কৰিম আৰু আপোনালোকক দেখুৱাম যে কেনেকৈ ডিলিট কৰা মেছেজটো চাব পাৰিব। চ' প্ৰথমতে মোক চাওক, ইয়াতে মোৰ দুটা হোৱাটছএপ আছে, এটা মোবাইলতে ডুৱেল হেৰি কৰি থৈছোঁ। ইটো হোৱাটছএপৰ পৰা এইটো হোৱাটছএপত মই মেছেজ কৰিম, ঠিক আছে। মেছেজ কৰি আকৌ এইটো মেছেজটো ডিলিট কৰি দিম আৰু মই আপোনালোকক ইটো হোৱাটছএপত গৈ পেলাই আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দিম যে কেনেকৈ ডিলিট কৰে, আকৌ তাৰপিছত কেনেকৈ আকৌ চাব পাৰি। নহ'লে লাইভ প্ৰুফ নেদেখালেতো আপোনালোকে ভাবি থাকিব যে মই এনেই এইবিলাক বকি আছোঁ। চ' সেইকাৰণে লাইভ প্ৰুফ দেখাই দি আছোঁ। আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। প্লে ষ্ট'ৰত যাব আপোনালোকে। প্লে ষ্ট'ৰত গৈ কেনে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰি নিব লাগিব। এপ্লিকেশ্যনটোৰ নাম হ'ল নটিচেভ। চাৰ্চ কৰিব NOTISAVE, নটিচেভ বুলি চাৰ্চ কৰি ল'ব। চ' ৰ'ব, নটিচেভ বুলি লিখা হৈ গ'ল। ইয়াতে চাইছে স্ক্ৰীনত নটিচেভ ষ্টেটাছ এণ্ড নটিফিকেশ্যন ছেভাৰ বুলি আছে। ইয়াতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে চাব পাৰিব যে নটিচেভ এপ্লিকেশ্যনৰ আইকনবিলাক চব বস্তু ওলাই গৈছে। 1 মিলিয়ন ডাউনলোড আছে, 4.0 ৰেটিং আছে। ইয়াতে ইনষ্টল কৰিলে আপোনালোকে ইয়াত ক্লিক কৰি কেনে ইয়াতে মোৰ অ'পেন কৰিব লাগিব। এতিয়া ইনষ্টল হৈ আছে আগৰ পৰাই। চ' ইয়াতে চাওক এপ্লিকেশ্যনৰ ইণ্টাৰফেচটো ভিতৰত গ'লে এনেকুৱা দেখাত। ইয়াতে অকল হোৱাটছএপৰ নহয়, চব এপ্লিকেশ্যনৰ নটিফিকেশ্যন চাব পাৰিব। চ' ব'লক ইয়াতে মই এটা মেছেজ দি কেনে ডিলিট কৰি কেনে দেখাই দিওঁ আপোনালোকক লাইভ প্ৰুফ। চ' ইয়াতে চাওক মোৰ সিটো নাম্বাৰটো এইটো বুলি ছেভ কৰা আছে। ইয়াতে মই হাই বুলি লিখি দিওঁ। বাছ, এতিয়া মই মেছেজটো চেণ্ড কৰিলোঁ। চেণ্ড, সেইটো মোবাইলত সেইটো হোৱাটছএপত চেণ্ড কৰি দিলোঁ। চেণ্ড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন আহি গ'ল মোৰ সিটো নাম্বাৰত চেণ্ড হৈছে বুলি। দেখুৱাই দিওঁ মই আপোনালোকক আহিছে কি নাই। ইয়াতে চাওক ইটো হোৱাটছএপত গ'লোঁ। গৈ পেলাই ইয়াতে মই আপোনালোকক দেখাই দিছোঁ। চাওক ইয়াতে হাই বুলি আহি গৈছে, চাওক হাই। এতিয়া আকৌ মই সিটো হোৱাটছএপত যাওঁ। ইয়াতে আহিলোঁ, এইটো হোৱাটছএপত আহি কেনে এতিয়া মই মেছেজটো ডিলিট কৰি দিওঁ। ইয়াতে চাব, টিপি ধৰি ৰাখিব, একদম ওপৰত যাব, ডিলিট বাল্টিংটো আছে, ক্লিক কৰিব আৰু ইয়াতে চাওক ডিলিট ফৰ মি কৰিলে অকল মোৰ কাৰণে হ'ব। ডিলিট ফৰ এভৰিৱান কৰি দিব, তেন্তে হ'লে মোৰ পৰাও ডিলিট হ'ব আৰু তাতেও ডিলিট হৈ যাব। আকৌ ইয়াত গ'লোঁ, এইটো হোৱাটছএপত গৈ কেনে আপোনালোকক দেখাই দিওঁ যে হাই বুলি যে দিছিলোঁ সেই হাই মেছেজটো ইয়াতে ডিলিট হৈ গৈছে। চাব পাৰিছে নিশ্চয়, ডিলিট হোৱা দেখা দিছে। চ' এতিয়া আকৌ মই নটিচেভত যাওঁ এপটোত। ইয়াতে চাওক, এতিয়া আপোনালোকে চাব বিচাৰিছে যে মেছেজটো কি লিখিছিলে আনজনে। চ' ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে চাওক এপ্লিকেশ্যনটো অন কৰিলোঁ ইয়াতে, আৰু ইয়াতে চেট বুলি অপশ্যন এটা আছে, চেটত ক্লিক কৰিব। ইয়াতে চাওক HGO মোৰ নাম্বাৰটো, সেইটো চাওক হাই বুলি দিছিলোঁ, ইয়াতে দেখা দিছে চাওক। তো আপোনালোকে চাব পাৰিছে যে লাইভ ডেমো প্ৰুফ আপোনালোকক দেখাই দিছোঁ, নহ'লেতো আপোনালোকে বিশ্বাস নকৰে। চ' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰিব যে ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটোক টিপি দিব। চ' আজিৰ কাৰণে ইমানে, ধন্যবাদ।